বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ চবৰে ভাল চাইনিকাছ ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ মূৰত মই মোৰ ব্লগ ষ্টাৰ্ট দিছোঁ গণেশ পূজা যে লাষ্ট ব্লগটোৱে দিছিলোঁ তাৰপিছৰ পৰা ব্লগ দিয়া নাই আজি হ'ল 5 ছেপ্টেম্বৰ আৰু আজি হ'ল শিক্ষক দিৱস আৰু আজি মই ব্লগটো ষ্টাৰ্ট দিছোঁ আৰু এতিয়া টাইম হৈছে 3টা বাজিলে এতিয়া দুপৰীয়া 3টা বাজিছে আৰু ভাবিছিলোঁ ব্লগটো ষ্টাৰ্ট দিওঁ মানে আজি যিহেতু শিক্ষক দিৱস আৰু মই তেনেকৈ ক'তো ওলাই যোৱা নাই কলেজটোতো আমিতো ওলালোৱে গ্ৰেজুৱেশ্যন হেৰি কৰি বাট আজি ক'তো যোৱা জুই হোৱা নাই ঘৰতে আছোঁ ষ্টুডেণ্টখিনি আহিব পিছবেলা চ' মই ভাবিছোঁ তেওঁলোক যিহেতু আহিবই আজি টিচাৰ্ছ ডে হিচাপে মই মোৰ ফালৰ পৰা তেওঁলোকক সৰুকৈ কিবা এটা মানে খুৱাই দিওঁ যিহেতু সদায় পঢ়ি থকাই যায় বেছি ডাঙৰকৈ নহয় এনেই কিবা মানে যিহেতু গৰমৰ দিন এনেই ঠাণ্ডা চাণ্ডা বা এনেকৈ খুচা খুচি কিবা কিবি খুৱাম আৰু চিপছ তেনেকৈ আৰু সৰু এটা পাৰ্টি কৰোঁ চ' সেইটো কাৰণে মই বোলো ব্লগটো ষ্টাৰ্টো দি দিওঁ যিহেতু সিহঁতি আহিব মানে এতিয়া লাহেকৈ আৰু 4টা বজাত আছিলে ক্লাছ বাট মই মীনাক্ষীহঁতক ইয়ালৈকে মাতি দিছোঁ যিহেতুকে ইয়াতেই খুৱাম চ' সেইকাৰণে ইয়ালৈকে মাতি দিছোঁ ক'তো বাহিৰত মই নাযাওঁ আজি ক্লাছ কৰিবলৈ চ' অভিনৱো আহিব তাৰপিছত মোৰ আৰু যে 9ৰ বেটছটো 9ৰ মুস্কান তাৰপিছত মৌচুমী ব্লগত যে দেখাইছিলোঁ সিহঁতিও আহিব আজি মোৰ ক্লাছ নাই সিহঁতৰ মোৰ হাজবেণ্ডৰ ক্লাছ আছে বাট তথাপিও তাহাঁতি আহিব চ' তেতিয়া আমি গোটেইখিনি একেলগে মিলি মানে অলপমান ফূৰ্তি কৰিম আৰু টিচাৰ্ছ ডে বুলি কিনে চ' ঠিক আছে তেনেহ'লে আপোনালোকে চাই যাব একেবাৰে মই গধূলি আপোনালোকক লগ পাই আছোঁ আমি ভাবিছিলোঁ আমি ছাৰপ্ৰাইজ দিম বুলি সিহঁতক কিন্তু ইহঁতি দেখিছে আমাতকৈ আগতে এডভান্স পূৰা একদম বেলুন চেলুন লৈ একদম আমাক ছাৰপ্ৰাইজ দিব লৈছিলে আমি এইফালে ঘৰতে আছোঁ দুয়োটাই তাৰপিছত এয়া পূৰা একদম বেলুন চেলুন লৈ আহিছে মুস্কান তাৰপিছত মৌচুমী এইফালে যদুমণি তাৰপিছত এয়া অভিনৱ আহিছে আৰু আহিব বাকীকেইটা লাহে লাহে তাৰপিছত ভাবিছিলোঁ আমিহে ছাৰপ্ৰাইজ প্লেন কৰি থৈছোঁ ইহঁতি যে আগতে ছাৰপ্ৰাইজ প্লেন কৰি থৈছে মই গম নাপাওঁ তাৰপিছত কিবা কিবি লৈ আহিছে এইবোৰ কেক চেক এনেকৈ এইটো আমি আনিছোঁ ঠাণ্ডা বটল এইবোৰখিনি আমি আনিছোঁ এইখিনি সিহঁতি আনিছে তাৰপিছত এয়া পূৰা একদম প্ৰিপেৰেশ্যন চলাই আছে পূৰা একদম মই চাইহে আছোঁ আৰু ছাৰপ্ৰাইজ তুমি কিবা ক'বা অবাক ভাল লাগিছেনে কিমান ভাল লাগিছে মানে কেনেকুৱা লাগিছে ছাৰপ্ৰাইজটো কেনেকুৱা লাগিছে ছাৰপ্ৰাইজ প্ৰথম মানে হেৰি ইমান সৌভাগ্য নহয় ভাল লাগিছে আমি এনে ছাৰপ্ৰাইজ কৰি থৈ দিলোঁ বোলো এইটো কথাত মানে আমি প্ৰশিক্ষণ মানে একেবাৰে এক্সপাৰ্ট নহয় শিকি আছোঁ আমিও যিখিনি পাৰোঁ সেইখিনি সিহঁতক দিছোঁ আজি পবিত্ৰ দিনটোত সিহঁতি এনেকৈ আয়োজন বা মানে প্ৰাউড ফিল কৰিছোঁ যে আজি মানে এইখিনি হয় ঠিকেই কৈছে বাৰু আমি সিমানটো নহয়গৈ যিমানটো সিহঁতি আমাক মানে হেৰি কৰিছে এতিয়া আমি ট্ৰাইহে কৰি আছোঁ বাট ইমানখিনি হেৰি হোৱাগৈ নাই ছাকচেছ হোৱাগৈ নাই সিমানটো হেৰি বাট তথাপিও একো নাই বাৰু এতিয়া আপোনালোকক সময় ক'বলৈ পাহৰি গৈছোঁ 5:30 বাজিলে আৰু 5:30 বজাত এজ ইউজুৱেল সদায় ক্লাছ হয় বাট আজি ক্লাছ নহয় সিহঁতি বোলে ক্লাছ নকৰে আজি ক্লাছ নকৰাওঁ বুলিও ভাবিছিলোঁ বাৰু তাৰপিছত এতিয়া মই অকণমান তেনেহ'লে ড্ৰেছ চেছ পিন্ধি লওঁ এইবোৰ ড্ৰেছ পিন্ধি ভাল লাগিব ড্ৰেছ চেছ পিন্ধি লওঁ ভালকৈ মীনাক্ষীহঁতো আহি আছে তাৰপিছত মই ব্লগ কৰিম বাৰু মীনাক্ষীহঁত অহাৰ পাছত A few moments later. মই ওলাই মেলি ৰেডি এইটো কুৰ্তাকে পিন্ধিছোঁ চিম্পল আৰু ঘৰতে যিহেতু তাৰপিছত মই তেনেকৈ অকণমান হেৰি চেৰি কৰিছোঁ আৰু তাৰপিছত এফালে পূৰা একদম ডেক'ৰেশ্যনত পূৰা লাগি আছে চবে দেখাইছোঁ আপোনালোকক মীনাক্ষী আহি গ'ল ইয়াতে বহি আছে চবে একদম বেলুন ফুলাই সেয়ে ডেক'ৰেশ্যন কৰি আছে ডেক'ৰেশ্যন কৰি আছে তাৰপিছত টিকলিও আহিলে খাই দি দিয়া ঘৰত থকা ভিডিঅ'ত মই অলপ হ'লেও ওলাইছোঁ ঘৰত থকা ভিডিঅ' আছে অলপ হ'লেও মই ওলাইছোঁ খালি মৌচুমী বহি আছোঁ এইফালে বেলুন ফুলোৱাত পূৰা বিজি तस्मै श्री गुरुवे नमः गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः गुरुर्साक्षात् परब्रह्म तस्मै श्री गुरुवे
तुमसे ही आशा इरादों के बस्ते तुमने भरे मुट्ठी में ख्वाबों की जुगनू रखे गम छुपा के अपने खुशियों का पता दिया कर्ज ये हम कैसे चुकाएंगे भला टीचर शुक्रिया टीचर शुक्रिया क्लासरूम जब गूंथे দেখিলে কেক চেক কটা হৈ গ'ল একদম পূৰা মুখে চুখে লগাইছে এটি তাৰপিছত এতিয়া আমি খোৱা টাইম মেইন তাৰপিছত এটি এতিয়া সজাই আছে দেখাব এইখিনি হাজবেণ্ডে দেখাব মই এটাৰ লগত লাগি দিওঁগৈ ত' ঠিক আছে চাই থাকিব ইমান ওচৰৰ পৰা নবনাবি মোক যাব লাগিব ধুনীয়া এইবোৰ এইখিনি দেখাই দেখাই এইটো ভিতৰত থৈ আহিব নিছিলোঁ দিয়া দিয়া মিলাই দে তাতে এনেকৈ মিলাই দে আৰু এনেকৈ মিলাই দে এই 2 লিটাৰ ঠাণ্ডা বটলটো মৌচুমী কিয় অকমান আছে তো মিলাই তোক জোকাইছে মোক নাই দিব कौन है ये लोग कहां से आते हैं ये জোকাইছে 5 টকা নাই ৰিপ্লাইটো দিব পৰা নাই হা হিজাবৰ খোৱা আচ্ছা আমি ভালকে কি কৰো হিজাবৰ খোৱা একদম আপোনালোকে দেখিছে এয়া চালতে বুলি পুৰা পুৰা এনজয় কৰি আছে এয়া পুৰা একদম আৰু এয়া মুস্কাত এয়া সৈনিকা আৰু এয়া পুৰা ষ্টুডেণ্টে একদম পুৰা সজাই আছে আৰু এইফালে এয়া বহি আছে এয়া আড্ডা মাৰি আছে আৰু এইফালে দেখিছে এয়া আজি ভিডিঅ'টো জেং হ'ব মানে আজি ভিডিঅ' পুৰা জুই হ'ব আপোনালোকে চাই আছে চাই থাকক ভিডিঅ' লাইক কৰিব কমেণ্ট কৰিব कौन है ये लोग कहां से आते हैं ये এয়া খোৱা আৰম্ভ কৰিছে আপোনালোকে দেখি আছে কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে এই দাঁত এটা নাইকিয়া দুটা নাই দাঁত এই দুটা দাঁত নাইকিয়া এই পুৰা জিলিকিছে পুৰা খাইছে বাহ কি আছে কি আছে আৰু বুনিয়া পকৰি বুঢ়ী পকৰি মোৰ এইটো কোন দেখোন পকৰি পুৰা খাই আছে হাঁহি মেইন আমাৰ ভিডিঅ'ত হাঁহি মেইন আমাৰ দেই ওপৰত একো নাই তলত আছে খোৱা বস্তু তলত আছে তলত চোৱা তই পালি মিলে পকৰি লৈ ল A few moments later. খোৱা হৈ গ'ল এতিয়া আমি গোটেই মানে চবেই এতিয়া নাচিব কি হ'ল কোৱা এনাউন্সটো কৰি লওঁ কোৱা ছাত্ৰ ছাত্ৰীসকল আজি এই পবিত্ৰ দিনটোত আমি সঁচাকৈ সুখিত যে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্মদিনটো 5 ছেপ্টেম্বৰ শিক্ষক দিৱস হিচাপে উদযাপন কৰা হয় যিহেতু আজি আমি ইমান সৌভাগ্য যে আৰু আমি ইমান যোগ্যও নহয় যিমানটো আমি নিজকে যোগ্য বুলি ভাবোঁ যিখিনি জানো যিখিনি আমি শিকিছোঁ সেইখিনি তোমালোকক আমি দিবলৈ চেষ্টা কৰিছোঁ আৰু যিমানখিনি পাৰোঁ কিছুমান ভুল ভ্ৰান্তি হ'ব পাৰে সেইখিনি তোমালোকে আঙুলিয়াই দিবা হা আৰু আজি এই পবিত্ৰ দিনটোত শিক্ষক দিৱসৰ উপলক্ষে ইতিমধ্যে আমাৰ তোমালোকে আয়োজন কৰা কাৰ্যসূচী আমাৰ শেষ হৈছে আৰু এতিয়া আমি ভাবিছোঁ যে তোমালোকৰ কিছুমান প্ৰতিভা সেইটো আমি চাব বিচাৰিছোঁ সেইকাৰণে এতিয়া এজন এজনকৈ নিজৰ যি প্ৰতিভা আছে দেখুৱাব পাৰা মিউজিকটো মিউট কৰি দিবলগীয়া হ'ল আপোনালোকে গম পায় কপিৰাইট লাগিব নহ'লে তো আপোনালোকে এনেকৈ চব গোটেইখিনি এণ্টাৰটেইন কৰিলে আমাক অলপ তাৰপিছত এয়া নাচিছে মৌচুমীয়ে প্ৰথমতে বহুত ধুনীয়া নাচিছে তাৰপাছত এজন এজনকৈ আৰু নাচিব চবেই নিজৰ নিজৰ প্ৰতিভা দেখাব আজি তাৰপিছত এইফালে এতিয়া আকৌ মুস্কানে নাচিছে হিন্দী গান এটাত ধুনীয়া হিন্দী গান এটা নাচিছে ভাল নাচিছে তাইও তাৰপিছত সেয়াই আপোনালোকে উপভোগ কৰক মই চাউণ্ডটো মিউট কৰি দিবলগীয়া হ'ল নহ'লে মোক কপিৰাইট আহি যাব
এইফালে লাষ্টত মোকো সেতি নেৰিলে মানে মই যেনে তেনে মানে বাচিব চালোঁ বাট মই বাচিব নোৱাৰিলোঁ সেতি মোকো নোচোৱাইহে এৰিলে তাৰপিছত এয়া চাওক আৰু মই ইমান ভালকৈ নাচিব নাজানো তথাপিও ট্ৰাই কৰিলোঁ যিহেতুকে সেতি ইমান হেৰি কৰিছিলে ৰিকুৱেষ্ট কৰিছিলে চ' সেইটো কাৰণে নাচি মেলি এতিয়া একদম ভাগৰ আহি গৈছে তাৰপিছত এইফালে সিহঁতি এতিয়া যোৱা সময় আহি গ'ল এতিয়া ৰাতি 8টা বাজি গৈছে চ' এতিয়া যোৱা সময় আহি গ'ল পেৰেণ্টছে ফোন কৰি আছে তাৰপিছত পূৰা নাচিলোঁ আজি দেখিলে আপোনালোকে পূৰা একদম ফূৰ্তি কৰিলোঁ পূৰা একদম নাচি নাচি একদম পূৰা ঘাম চাম ওলাই গৈছে তাৰপিছত এইফালে চবে যাব লৈছে চ' মই ভাবিলোঁ ব্লগটো এণ্ড কৰি দিওঁ চবে ব্লগটো এণ্ড কৰি পেলাই গুচি আহা চবে কৈ দিয়া চবে ভিডিঅ'টো এণ্ড কৰি দিলোঁ বাট মই কেইটামান কথা ক'বলৈ থাকি গ'ল ভিডিঅ'টোত চ' সেইটো কাৰণে মই আকৌ আহিবলগীয়া হ'ল চ' মোৰ এইটোৱে মানে বেলেগ একো কথা নাই বাট মোৰ ষ্টুডেণ্টখিনিক মই যিহেতু একো এটা নক'লোঁ সিহঁতি ইমান ধুনীয়াকৈ মোক ছাৰপ্ৰাইজ দিলে আহি কিনে মোক আৰু মোৰ হাজবেণ্ডক চ' মোৰ লাষ্টত কেইষাৰমান মই তাহাঁতৰ ওপৰত মইতো ক'বই লাগিব ব্লগত নহয় জানো চ' পাহৰি থাকিলোঁ একচুৱেলি অথনি মই ভাবিলোঁ তাতে ব্লগটো এণ্ড কৰি দিওঁ বাট বহুতখিনি কথা সিহঁতক ক'বলগীয়া আছে ক'বলৈ গ'লে বহুতখিনিয়ে হ'ব বাট ইমানখিনি মই মানে কি শেষ কৰিব নোৱাৰিম সিহঁতক কৈ কিনে সিহঁতি আজি যিমানটো মোক ছাৰপ্ৰাইজ দিলে মই এক্সপেক্টেই কৰা নাছিলোঁ যে সিহঁতি এইটো মানে এনেকৈ ছাৰপ্ৰাইজ নিদিয়া হ'লে হয় বাট একো নাই বাৰু আমিও ভবা নাছিলোঁ যে সিহঁতি এনেকুৱা এটা ছাৰপ্ৰাইজ দিব বাট আমি ৰেডি হৈ আছিলোঁ যে সিহঁতি আহিলে আমি কিবা নহয় কিবা এটা খুৱাম যিহেতু আজি টিচাৰ্ছ ডে আমাৰ ফালৰ পৰা আমাৰ এটা দায়িত্ব যে আমি সিহঁতক পঢ়াই থাকোঁ গোটেই বছৰটো বাট টিচাৰ্ছ ডে আৰু স্পেচিয়েলটো সেইকেইটাই ন টিচাৰ্ছ ডে আৰু চিলড্ৰেন ডে আৰু চিলড্ৰেন ডেটো প্ৰত্যেক বছৰে মই পাতোৱেই মোৰ ষ্টুডেণ্টখিনিৰ কাৰণে চ' বহি লৈছোঁ আহি কিনে এইফালে বহুত দিগদাৰ হৈ আছিলে তাতে থিয় হৈ চ' মই লাষ্ট সিহঁতক এটা কথাই ক'ব বিচাৰিছিলোঁ যে সিহঁতি যিমানখিনি আমাক আজি মানে কৰিলে সিমানটো আমি যোগ্য নহয় পঢ়াওঁ আৰু তেনেকৈ শিক্ষক হিচাপে মানে সিমানটো আমি যোগ্য হোৱা নাই মোৰ মতে মানে আমি বহুতখিনি শিকিবলৈ বাকী আছে লাইফত এতিয়া সিহঁতক পঢ়াওঁ কাৰণে সিহঁতি আমাক গুৰু হিচাপে সেইখিনি আমাক সন্মান দিলে বাৰু ভালেই লাগিলে বাৰু ভাল লাগিলে আৰু বহুতখিনি ইম'চনেলো হ'লোঁ মই মানে লাইফত আজি কোনোবাই এনেকৈ আগতেও মোৰ ষ্টুডেণ্টখিনিয়ে তেনেকৈ কৰিছে মানে আগৰ ষ্টুডেণ্টখিনিও বাট মানে এবাৰ যিহেতু মানে মোৰ ইয়াত মানে মই প্ৰথম আছিলোঁ মোৰ হেৰিত আৰু যিহেতু এইটো মই টিউশ্যন লওঁ মই হোম টিউটৰ ত' মই নিজৰ ঘৰতো লওঁ বা ঘৰত কৰিবলৈও যাওঁ বেলেগৰ চ' এইটো অভিজ্ঞতা মোৰ মই যেতিয়া মেট্ৰিক দিছিলোঁ 2016 চনৰ পাছৰ পৰাই মই 2016 পৰাই মই টিউশ্যন কৰাই আহিছোঁ বুলি মোক ক'লেও ভুল নহয় 2016 পৰা আজি 2022 মই বিয়াও হ'লোঁ তাৰ মাজত বিয়া হোৱাৰ পাছতো মই এইটো নেৰিলোঁ আৰু এইটো এটা মোৰ কাৰণে মানে কি এটা মানে কি আৰু উপাৰ্জন বুলি ক'লে মানে ভুল নহয় যেন সেইখিনিৰ পৰাই মই বহুতখিনি আজিলৈকে মানে বহুতখিনি হেৰি হৈছে মানে মোৰ টিউশ্যনৰ পৰাই মই চলি আছোঁ বুলি ক'লেও ভুল নহয় চ' বহুতখিনি টিউশ্যন কৰিলোঁ বহুত ষ্টুডেণ্ট পালোঁ বহুতখিনি হ'ল চবেই মোৰ কাৰণে প্ৰিয় আৰু তাৰ মাজত বহুতখিনি নাইও এতিয়া বৰ্তমান থাকিও নাই নিচিনা মানে নিজৰ ভুলৰ কাৰণে এৰি দিয়া হ'ল কিছুমানক চ' মইতো কাৰো লগত একো হেৰি নাই বাট তেওঁলোকে মোক বেয়া পাই মেলি কিনে এৰা হ'ল তেনেকৈ যোন চাই বাৰু তেওঁলোকে মোৰ ব্লগ চাই থাকে বাট মানে গম পাব আৰু কাৰ কি ভুল আছিলে বাট মই মানে কাকো বেয়া নাপাওঁ মই চবকে সমান ভাবোঁ বাট আগতেও মোক টিচাৰ্ছ ডে তেনেকৈ ভাৰ্গৱতে তেনেকৈ মোক বহুতখিনি ছাৰপ্ৰাইজ দিছিলে ভাল লাগিছিলে সৰুৱে হওক ছাৰপ্ৰাইজ সৰুৱে হওক বা ডাঙৰ হওক চব সমানে মোৰ কাৰণে আৰু এইটো বছৰো 2022ৰ এই বেটছটো মোৰ 9ৰ বেটছটো যিহেতু মোৰ কাৰণে নতুন আছিলে মৌচুমী মুস্কান সিহঁতি প্ৰথম মই পাইছোঁ এবাৰ চ' সিহঁতিও মোক এবাৰ ছাৰপ্ৰাইজ দিছে যদুমণিৰ লগতে তাৰপিছত মই মীনাক্ষীহঁতক মাতিলোঁ যেনিবা সেই তিনিটাই মোৰ কাৰণে ছাৰপ্ৰাইজ লৈ আহিছিলে কেক চেক তেনেকৈ লৈ আহিছিলে তাৰপিছত ভাল লাগিলে বহুতখিনি মই এক্সপেক্ট কৰা নাছিলোঁ আৰু বহুতখিনি আমাৰ শিকিবলৈ বাকী আছে
এইখিনি আমি একচুৱেলি আমি আমাৰ স্কুলত আমাক টিচাৰে এইখিনি শিকালে কাৰণে বা মা দেউতাই আমাক পঢ়ালে কাৰণে ইমানখিনি মই পঢ়িব পালোঁ বা ইমানখিনি আমি নিজে নলেজ লৈ মেলি সিহঁতক নলেজখিনি দিব পাৰিছোঁ। ছ' সেইটো কাৰণে মোৰ প্ৰথমটো মই থেংকছ ক'ম মোৰ মা দেউতাক যে মোক সেইখিনি সক্ষম কৰালে যে মই আজি এনেকৈ বেলেগ ল'ৰা ছোৱালীক মই শিক্ষা মই নিজে পঢ়াব পাৰিছোঁ আৰু বা মোৰ স্কুলৰ যিখিনি টিচাৰ আৰু টিচাৰ্ছ বা সৰুৰ পৰা ক্লাছ নাৰ্চাৰীৰ পৰা লাগিলে যিমান ক্লাছ 10লৈকে যিমানখিনি মোৰ টিচাৰ্ছ সেইখিনি তেওঁলোকৰো বহুতখিনি ইয়াত হেৰি আছে যে মই তেওঁলোকৰ পৰা সেইখিনি শিকি মেলি মই তেওঁলোকৰ পৰা শিকিছোঁ কাৰণেতো মই ইয়াত তেওঁলোকক পঢ়াব পাৰিছোঁ এতিয়া মোৰ ষ্টুডেণ্টখিনিক। ছ' বহুতেই মই প্ৰাউড ফিল কৰোঁ সেইটো কাৰণে। ছ' সেইটো যে মোৰ এটা বিদ্যা হিচাপে মোৰ এইটো থাকি গ'ল এটা মোৰ সেইটো কি ক'ম আৰু মানুহৰ যেনেকৈ থাকে এটা যিকোনো এটা লাইফত এটা হাতৰ কাম যে লাগে বুলি কয় যে সেইটো হ'ল পঢ়াটো। মোৰ একমাত্ৰ মোৰ হেৰিটো হ'ল যে মই পঢ়াক লৈ মই হেৰি কৰিব পাৰোঁ। ছ' সেইটো কাৰণে মই এইটো কোৱা নাই যে মই বহুত পঢ়োঁ ইমানো চোকা নহয়, বাট সেইটো এটা মোৰ হেৰি থাকি গ'ল যে আজি সেইটো মোৰ এটা উপাৰ্জনৰ পথ হৈছে আৰু সেই উপাৰ্জনৰ পথ বুলিয়ে নহয় পইচাটোৱে মেইন কথা নাই, একচুৱেলি যিখিনি ল'ৰা ছোৱালীৰ পৰা আজি মৰম পাইছোঁ সেইখিনি বহুতেই মই বহুত ইম'চনেল হৈ গ'লোঁ আৰু চিৰিয়াছলি মই ক'বলৈ একো ভাষা নাই, স্পীচলেছ আজি কেনেকুৱা লাগিছে মোৰ সিহঁতি যেতিয়া মোৰ ভৰি চুইছে সিমানটো মই যোগ্য হোৱাই নাই যেন সিহঁতি মোৰ ভৰি চুবলৈ তো মই আকৌ ওৱান্স এগেইন সিহঁতক আকৌ মই মোৰ ব্লগটো চায়েই সিহঁতি মোৰ ষ্টুডেণ্টখিনি টিউশ্যনৰ গোটেই প্ৰায়ভাগখিনিয়ে চাই মীনাক্ষীহঁত বা তিদিশা তাৰপিছত মৌচুমী সিহঁতি গোটেইখিনি চাই। ছ' গোটেইখিনিকে মোৰ ফালৰ পৰা আকৌ মই থেংকছ কৈছোঁ আৰু তোমালোকৰ যাতে ভৱিষ্যত ভালেই হওক আৰু তোমালোকে নিজৰ ভৰিত নিজে ছাকচেছ হ'ব পাৰা সেইখিনিয়ে আৰু মোৰ নামটো যাতে ভাল হওক তোমালোকৰ মা দেউতাৰতো নাম থাকিবই অভিয়াছলি, তোমালোকৰ মা দেউতাই যিহেতু পঢ়াইছে শুনাইছে, কিন্তু তোমালোকে যাতে ৰিজাল্টবিলাক ভাল কৰা এতিয়া যিখিনি 9ৰ বেটছৰ কথা কৈছোঁ সেইখিনি 10ত পাবা যেতিয়া মেট্ৰিক লৈ ওলাবা মোৰ লগত যদি টিউশ্যন কৰা তেতিয়াতো নামটো ওলাব যে কাৰ ওচৰত পঢ়িছিলে বা মোৰ ওচৰত বা মোৰ হাজবেণ্ডৰ ওচৰত আমাৰে নাম ওলাব। ছ' সেইটো আমাৰে গৌৰৱ তোমালোকে ভালকৈ পাছ কৰিব পাৰা। ছ' সেয়াই অকল মই 9ৰ বেটছখিনিকে কোৱা নাই, মীনাক্ষী তিদিশা চবকে সিহঁতি এতিয়া সৰু হৈ আছে বৰ্তমান 7 ক্লাছ পাইছে 7, 4 তেনেকৈ আছে, বাট সিহঁতিওতো এদিন মেট্ৰিক দিব। ছ' মোৰে নাম হ'ব সিহঁতি যদি ভাল হয় বা সিহঁতৰ মাক দেউতাকৰ ভাল হ'ব। ছ' সেয়ে তেহেঁতক সেইখিনিয়ে ক'লোঁ মোৰ ফালৰ পৰা। তাৰপিছত তেনেহ'লে মোৰ ফালৰ পৰা আৰু এবাৰ তোমালোকক বহুতেই ধন্যবাদ যে এইখিনি তোমালোকে মোক যোগ্য বুলি ভাবিলা নিজৰ সিমানখিনি যিটো মই নহয়েই ইমানটো যোগ্য আমি মই আৰু মোৰ হাজবেণ্ডৰ কথা কৈছোঁ। ছ' আশীৰ্বাদ থাকিল তোমালোকলৈ চবলৈ যে তোমালোকৰ ভৱিষ্যত ভালেই হওক আৰু পঢ়া শুনাত সদায় আগবাঢ়ি যোৱা। মোৰ যিমানখিনি মোৰ ব্লগ চাই আছে ছাবস্ক্ৰাইবাৰ যদি কোনোবা ছাৰ বা বাইদেউ থাকে মোৰ ফালৰ পৰাও হেপী টিচাৰ্ছ ডে' লেটকৈ হ'লেও। ছ' ঠিক আছে তেনেহ'লে মই মোৰ ব্লগটো ইয়াতে সামৰি দিছোঁ। ছ' অন্য এটা ব্লগৰ সৈতে আকৌ লগ পাম। ধন্যবাদ।